এগৰাকী ব্যক্তিত্ব থকা এগৰাকী মহিলা আৰু বিধায়িকা হিচাপে বাইদেউৰ ভূমিকা আমি ক'ব নালাগে, গম পোৱা গৈছে, সকলোৱে জানে। মানুহৰ মাজলৈ যেতিয়াই আহে তেতিয়া অন্য এক পৰিৱেশ জন্ম হয় সেইখন সমাজত। আপোনাৰ কেনেকুৱা লাগিছে অভিনেত্ৰীৰ পৰা সেই জখলাটোলৈ উঠি বিধায়িকা? খুব সুন্দৰ অনুভৱ। আচলতে মানুহৰ এইটো কথা কয় যে নিজ ভালে আপোন ভালে জগত ভাল বুলি কয়। গতিকে নিজৰ জেগাবিলাক যেতিয়া আপুনি খুব শ্ৰদ্ধাৰে ল'ব, ভালকে ল'ব, তেতিয়া চব বস্তু ভাল লগা হয়। মোৰ সাংস্কৃতিক ক্ষেত্ৰখনতো খুব সুন্দৰ এটা পৰিৱেশ মই নিজে ক্ৰিয়েট কৰিছিলোঁ, খুব ভাল লাগিছিল। আৰু ইয়াতেও সেই একেটাই ৰাইজৰ পৰা মোৰ খালি এইটোত এটা খুব ভাল লাগে যে মানে কি আপোনাৰ সেই একেবাৰে ওপৰৰ শ্ৰেণীৰ পৰা তলৰ শ্ৰেণীলৈকে যেতিয়া আপুনি কাৰোবাৰ মুখত যেতিয়া কাম কৰাৰ পিছত এটা হাঁহি এটা পায়, সেইটো খুব আনন্দ দিয়ে। গতিকে ইয়াতে সকলো শ্ৰেণীৰ মানুহক সহায় কৰিবলৈ পাইছোঁ। এটা খুব সুন্দৰ এটা দায়িত্বপূৰ্ণ এটা খুব সন্মানপূৰ্ণ এটা আসন। গতিকে আশা কৰিছোঁ খুব ভাল এটা সুযোগ পাইছোঁ, ভালকৈ এইটো ব্যৱহাৰ কৰিব লাগে আৰু সুন্দৰভাৱে ৰাইজৰ মাজত মিলি কাম কৰাৰ কাৰণে যত্ন কৰি আছোঁ। আৰু এটা কথা আমি দেখিবলৈ পাওঁ, বাইদেউ হয়তো ক'ব পাৰিব, MLA যেনেকৈ আহে এনেকৈ নমস্কাৰটো দিয়ে, MLA বুলি যিটো ভাৱ আহি ছবি এখন আহে, বাইদেউক কেনেকুৱা লাগে নে বাৰু? আহি যোৱাৰ লগে লগে একদম নিজৰ মানুহৰ নিচিনা মই দেখিব পাওঁ। একেবাৰে নিজৰ যেনেকে লগৰ সমনীয়া বাই ভনী ইমান ভাল লাগে, অন্তৰত মানে MLA বুলি নাহেই আমাৰ। একদম নিজৰ নিচিনা লাগি যায়। আৰু তাৰ অন্যতম কাৰণটোৱে হৈছে অভিনেত্ৰী বাইদেউ। অভিনেত্ৰী বাইদেউ, সেইটো কাৰণে বেছি আমাৰ অতি ভাল লাগে অভিনয় চাই যে তেখেতক এনি টাইম আমি যে দেখি থাকো। সেইটো কাৰণে আমাৰ এতিয়া যে MLA তেখেত, তথাপিতো আমি আমাৰ নিজৰ বাই ভনী নিচিনাকে ভাবি তেখেতৰ লগত আমাৰ মানে ইমান ভাল লাগে। মানুহৰ মাজলৈ আহিলে আপুনি বাইদেউ কেতিয়াবা নাচিও দিছে, ফুটবলো মাৰি দিছে আপুনি। ডেফিনেটলি, কাৰণ কেলে সেইটোতো ধৰক মানে কি সাধাৰণ মানুহৰ ইমান বেছি একো নালাগে। মানুহে কি লাগে, সন্মানটো লাগে, ব্যৱহাৰটো লাগে, আৰু আটাইতকৈ ডাঙৰ কথা হাঁহিটো। হাঁহিয়ে শত্ৰুকো মানে জয় কৰে বুলি কয়। গতিকে মানুহক হাঁহিটো দিওঁতেতো একো দিব নালাগে বিশেষ। গতিকে মোৰ আটাইতকৈ ডাঙৰ মোৰ সাহসে হৈছে মহিলাখিনি, মোৰ গোটেই সমষ্টিৰ। গতিকে প্ৰত্যেকে মই হাঁহিৰে সম্ভাষণ দিওঁ আৰু কামটো কিন্তু কৰিবই লাগিব। আৰু গতিকে অন্যতম এটা ডাঙৰ কথা হৈছে বটদ্ৰৱা সমষ্টি আপুনি, আৰু গুৰুজনাৰ তীৰ্থভূমি আছে তাত। সেই লৈ কেনেকুৱা গৌৰৱ অনুভৱ কৰে? নহয়, 126টা সমষ্টিৰ ভিতৰত আটাইতকৈ যদি স্পৰ্শকাতৰ যদি সমষ্টি, আৰু যদি আপুনি যদি অসমৰ বাহিৰত যদি তাক আমি কেতিয়াবা ক'ব লাগে, গামোচাখন বা সত্ৰিয়খিনি যদি লৈ যাব লাগে, আমাৰ গুৰুজনাৰ জন্মস্থানৰ বিষয়ে আপুনি এবাৰ নহয় এবাৰ আপুনি ক'বই, কথা বা সুধিবই। বাহিৰৰ পৰ্যটকো ইয়ালৈ আহে বহুবাৰ। গতিকে এইখনৰ কাৰণে যে কাম কৰাৰ সুযোগ পাইছোঁ, বহুত সৌভাগ্যৰ কথা। হয়তো পূৰ্বজন্মত কিবা ভাল কৰ্ম কৰিছিলোঁ, সেইকাৰণে গুৰুজনাৰ জন্মস্থান আপোনালোক সকলোৱে জানে। এতিয়া গুৰুজনাৰ জন্মস্থানটো আমাৰ খুব ডাঙৰ প্ৰকল্প এটা কাম। গতিকে খুব ৰাইজে খুব উৎফুল্লিত, আৰু ময়ো খুব উৎফুল্লিত কাম কৰি পেলাই। হয়, বিধায়িকা কেতিয়াবা আকৌ অভিনেত্ৰী হৈ যাব পাৰে নেকি বাইদেউ? কিছুমান বস্তু থাকে মৰাৰ লগত যোৱা বেমাৰ বুলি কয় যে, গতিকে এই অভিনয়টো মোৰ মৰাৰ লগতহে যাব। গতিকে মই সেইটো কেতিয়াও এৰি নিদিওঁ। কিন্তু সদ্যহতে যিহেতু মোক ৰাইজে এটা বৰ ডাঙৰ এটা আসনত বহুৱাই থৈছে কাম কৰাৰ কাৰণে, গতিকে বৰ্তমান মই মোৰ মনোযোগটো মই এইখিনিতহে দিব বিচাৰিছোঁ। পিছলৈ মই অভিনয় কৰিলে সুযোগ সুবিধাবিলাক পাম আৰু পিছত। এটা প্ৰশ্ন এটা মই মানে বাইদেউ এই অনুষ্ঠানৰ জৰিয়তে ডুবাইতো প্ৰশ্ন সুধিছোঁ, বেংগলোৰতো সেইদিনা সুধিলোঁ, আৰু নগাঁও গুৱাহাটীতো হৈ থাকে। আপোনাৰ কিবা এটা মই অনুমতি লৈছোঁ, সুধিব পাৰিম নেকি কিবা এটা? নিশ্চয়কৈ। আৰু আপোনাৰ প্ৰগ্ৰেমটো প্ৰশ্ন খুব সুন্দৰ। মানে কি, আচলতে ৰাইজৰ মাজত আপুনি সোমাই পেলাই ৰাইজৰ মাজত যিটো আপোনালোকে এটা এইটোৰ জৰিয়তে মানে কি হয়, যিটো জ্ঞানৰ যিটো মানে মানুহবিলাকৰ পটককৈ এনচাৰ দিবলগীয়া হয়। গতিকে খুব সুন্দৰ অনুষ্ঠান। গতিকে আশা ৰাখিছোঁ এই অনুষ্ঠানে আপোনালোকে ৰাইজৰ মাজত আৰু বেছি জনপ্ৰিয়তা অৰ্জন কৰিব। আপুনি সুধিব পাৰে, সোধক। ধন্যবাদ জনাইছোঁ। মোক অনুমতি দিছে আঙুৰলতা বাইদেৱে এটা প্ৰশ্ন সুধিবলৈ। কাষত সুন্দৰ আধ্যাত্মিক পৰিৱেশ যজ্ঞ, তাৰ মাজতেই মই এটা সুধি দিম সৰু প্ৰশ্ন। এই প্ৰশ্নটো বাইদেউলৈ পোনপটীয়াভাৱে। আৰু বাইদেউ, এই যজ্ঞই হওক বা আধ্যাত্মিক অনুষ্ঠানেই হওক, তাত আপেল প্ৰয়োজন হয়, ফল। মই এতিয়া 3টা আপেলৰ কথা ক'ম। মাক, জীয়েক, শাহুৱেক, বোৱাৰীয়েক। কেইটা আপেল লাগিব বাৰু? 4টা আপেল। কেইটা আপেল লাগিব? 4টা। মোকে ক'ব। মাক, জীয়েক, শাহুৱেক, বোৱাৰীয়েক, আপেল আছে মাত্ৰ 3টা, গাই প্ৰতি পৰিল একোটা, নকটাকে নিচিঙাকে। কেনেকে? ভাবি আছে, পাৰিবনে নোৱাৰে বা? ভাবি আছে, পাৰিবনে নোৱাৰে বা? 3টা আপেল, মানুহ হ'ল 4টা। কেনেকে ভগাই দিব? মাক, জীয়েক, শাহুৱেক, বোৱাৰীয়েক। মাক, জীয়েক, মাক আৰু শাহুৱেকটো একেটাই হ'ল। মাক আৰু শাহুৱেক। মাক আৰু হ'ল। সুন্দৰ।
এয়া মোৰ কেমেৰাৰ সন্মুখত এক্সকিউজ মিৰ সন্মুখত আঙুৰলতা বাইদেৱে প্ৰথমবাৰ শুদ্ধ উত্তৰ দিলে, প্ৰথমবাৰ লগ পাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট জ্যোতি শইকীয়াৰ সৈতে মই পাপুৱে আজি ৰায়দঙিয়াত এইগৰাকী নিজা গৃহ সমষ্টিতে উপস্থিত বিধায়িকা তথা মোৰ অতি প্ৰিয় আৰু সকলোৰে জনপ্ৰিয় অভিনেত্ৰী আঙুৰলতা বাইদেউলৈ এটি হাত চাপৰিৰে উপহাৰ। বহুত বহুত ধন্যবাদ। বহুত দিনৰ মূৰত মানে এনেকে কলম আগতে স্কুলত থাকোঁতে যেতিয়া আমি দৌৰ প্ৰতিযোগিতাত আহিছিলোঁ তেতিয়া এনেকে আমাক কলম স্কুলত হাতত দি দিছিল আৰু বহুত বছৰৰ মূৰত এনেকে এটা কলম পাইছোঁ স্কুলত মানে স্মৃতি ৰূপান্তৰণ হৈছে। বহুত বহুত ধন্যবাদ, বহুত ধন্যবাদ। খুব সুন্দৰ, খুব সুন্দৰ। বাইদেউলৈ অশেষ ধন্যবাদ। আৰু বাইদেউক লগ পালে আজিকালি কেমেৰাবোৰে ঘপককে আকৌ কি সোধে বাৰু? নমামিৰ কথা সোধে, জানে নে নাজানে? কেমেৰা য'তেই যাওক বাইদেউক নমামিৰ কথা সোধে। মই নুসুধিলে বেয়া হ'ব নহয়। একদম ধুনীয়া পবিত্ৰ যজ্ঞ চলি আছে। কেনেকুৱা খবৰ? নমামি বহুত ভাল খবৰ আৰু তাই সঁচাকে লক্ষী ছোৱালী যে মাকক তাই কাম কৰিবলৈ দিছে অন্তত। মানে এতিয়াও আজি বহুত সময় ধৰি ইয়াতে যজ্ঞৰ কামত আমি লাগি আছোঁ। 5-6 ঘণ্টা হৈছে। তাই সুন্দৰকে হাঁহিমুখীয়া থাকে। গতিকে ৰাইজৰ ওচৰৰ পৰা আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ এইটোৱেই যে তাই যদি সুস্থ থাকে মই সুন্দৰভাৱে কাম কৰিব পাৰিম। গতিকে সেইটোৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। দিনটো 24 ঘণ্টাৰ ভিতৰত কেইঘণ্টামান তাই পায় বাৰু আপোনাক? তাই মোক বাকীখিনি সময় পায়, মানে 10 ঘণ্টামান তাই নাপায়। মিছা ক'লে কিয় কওঁ, মই ইমান ৰাইজক সময় দিবলগীয়া হয়। তাৰ মাজতে মানে দি থাকোঁ আৰু তাই সঁচাকৈ বহুত মোক সহায় কৰিছে। বহুত সহায় কৰিছে। আৰু নমামি নামটো কিয় দিয়া হ'ল? এইটো মানে মই জানিব বিচাৰিছোঁ। কেতিয়াবা মন যায় যে বাৰ ছোৱালীজনীৰ নাম নমামি কিয় ৰাখিলে? মানে উৎসৱটোক লৈ পেলাই নে? নাই আচলতে নহয়। নমামি তাৰপিছত নদে নামটো গৈছিলে তাই আৰু সেইখিনি সময়ত মানে কি হ'ল নমামি শব্দটো খুব সুন্দৰ আৰু খুব মানে এটা খুব ঠাণ্ডা সমসাময়িক হৈছিলে আৰু নামটোৰ অৰ্থটো বৰ ধুনীয়া, যিটো আমি কাৰোবাক লগ পালে নমস্কাৰ দিওঁ। নমামি সংস্কৃত শব্দ এটা আৰু সংস্কৃত শব্দ এনেও মই ভাল পাওঁ। গতিকে সেই নামটো আমি ৰাখি দিলোঁ। খুব ধুনীয়া নাম আৰু সকলোৱে ভাল পাইছে নামটো। মানে প্ৰথমে মানে মনতো ৰাখে মানুহে, চ' সেইকাৰণে নামটো ৰাখিলোঁ। ঘপককে যদি যজ্ঞৰ শ্লোক কিমান টান ন? যজ্ঞৰ শ্লোকবিলাক আমি শুনি আছোঁ না বাইদেউ? চবেই টান শ্লোক। ঘপককে তদেৱ লগ্নম সুদিনম তদেৱ এনেকুৱা বৰ টান। কিন্তু মোৰ এপাকি মানে মই কেতিয়াবা শ্লোক লৈ ৰাস্তালৈ গুচি যাওঁ। কেতিয়াবা শুনিছে লাও পুলি লৰাই ৰুলো ৰুলো লৰাই লফা। বাইদেৱে যদি এবাৰ কৈ দিয়ে ভাল লাগিব ন? লাও পুলি লৰাই ৰুলো ৰুলো লৰাই লফা। লাও পুলি লৰাই ৰুলো ৰুলো লৰাই লফা। পাৰিছে? হৈছে হৈছে। এবাৰ খৰকে চাওঁ নেকি বাইদেউ? এবাৰ আপোনালোকে ক'লে বাইদেউ খৰকে কৈ দিয়ক। খৰকে ক'ব নেকি বাইদেউ? বাইদেউ এবাৰ খৰকে। লাও পুলি লৰাই ৰুলো ৰুলো লৰাই লফা। লাও পুলি ললাই লুলু লুৰু লাও পুলি ললাই লুলু লুৰু কিন্তু শ্লোকৰ কথা কৈছে গীতাত এটা লিখা আছে যৎ যদাচৰতি শ্ৰেষ্ঠঃ তত্ত দেৱে তৰোজনঃ স যৎ প্ৰমাণং কুৰুতে লোকঃ তদনুবৰ্ততে। অৰ্থাৎ আমি সদায় অনুকৰণ কৰিব লাগে আৰু তেখেতসকলৰ আগত আদৰ্শ ৰাখি আমি আগবাঢ়ি যাব লাগিব। ভাল পাওঁ কাৰণে শিকি আছোঁ। বহুত ভাল। বাইদেউৰ কাৰণে এটা সুন্দৰ হাত চাপৰি